ধর্মর ধ্বংস। মোৰ আইজনী এইবোৰ এইবোৰ কি হলো আইজনী 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 এইবোৰ কি হলো আইজনী এইবোৰ কি হৈ গ'ল আইজনী শুটিং করি এবার মুখ ছোৱালী বিয়া দিওঁ বিয়া মা তো মা তারপরে কি হয়ে গেল ভগবান কি হয়ে গেল তুমি ইমান নিষ্ঠুর ভগবান ইমান নিষ্ঠুর ভগৱান নিষ্ঠুৰ নহয়, নিষ্ঠুৰ আপুনি। আপোনাৰ ভুল সিদ্ধান্তৰ বাবে বয়স নহওঁতে বিয়া দিয়াৰ বাবে আজি তাই মৃত্যুৰ মুখত পৰি আৰু এই পংগু সন্তানটি জন্ম দিয়ে তাই আমাক এৰি গুচি গ'ল। এয়া চাওক আপোনাৰ পংগু নাতি। তাই আপুনি হত্যা কৰিছে। আপুনি হত্যা কৰিছে তাই। নাই নাই ভগবান নাই নাই এয়া তুমি কি দেখুৱাইছা ভগবান কি দেখুৱাইছা আইজনী আইজনী তোৰ ভাড়াই দেখিছ কি কৈছে এইবোৰ মই বোলে তোক হত্যা কৰিছো তই কচোন আইজনী মই জানো তোক হত্যা কৰিব পাৰো আইজনী আইজনী নকওঁ কিয় আৰে কৈ দিওঁ মায়েৰা কৈ দে হে প্ৰভু মই এয়া কি কাম কৰিলো প্ৰভু আজি মোৰ বাবে এই সন্তানটিয়ে কষ্ট ভোগ কৰিবলগীয়া হ'ব আজি মোৰ সন্মুখত মই জন্ম দি তাইক মই নিজে হত্যা কৰি পেলালো প্ৰভু মই কি ভুল কাম কৰি পেলালো প্ৰভু কি ভুল কাম কৰি পেলালো মহা ভুল কাম কৰিছে উপযুক্ত বয়স নহওঁতে বিয়া দিলে গৰ্ভৱতী মহিলা আৰু সন্তানৰ মৃত্যুৰ সম্ভাৱনা বেছি থাকে আপোনালোকে কোনো কমলে আপোনালোকে বিয়া দি কিনে আজি মৃত্যুমুখত পেলালে ৰাইজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে এই ভুল আৰু কেতিয়াও নকৰে ল'ৰা আৰু ছোৱালীক উপযুক্ত সময়ত বিয়া দিয়ে ল'ৰাৰ উপযুক্ত বয়স হ'ল 21 বছৰ আৰু ছোৱালীৰ উপযুক্ত বয়স হ'ল 19 বছৰ আমি যি ভুল কাম কৰিলোঁ এই ভুলৰ যেন আৰু পুনৰাবৃত্তি নঘটে তাৰ বাবে আমি সদায় সঁচাই আৰু সজাগ হ'ব লাগিব গতিকে আহক আমাৰ লগত একেলগে হাত মিলাই আপোনালোকে এই যি ভুলৰ পুনৰাবৃত্তি নঘটাৰ বাবে সজাগ হওক আহক ৰাইজ আমি সকলোৱে বাল্য বিবাহৰ বিৰুদ্ধে